নমস্কাৰ SD Remix Assam চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেঁচা ৰাস্তা পাৰ হৈ আমি নেশ্যনেল হাইৰোড পাইছোঁহি আৰু আমি যাম আজি আমছৈ শিৱকুণ্ড। তো আপোনালোকক ভিডিঅ'টো চাই থাকিবলৈ অনুৰোধ জনালোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া আমি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে গৈ আছোঁ। আমি ৰাষ্ট্ৰীয় ঘাইপথটো আহাতগুৰি পালোঁ আৰু আহাতগুৰিলৈ সোমাই আমি এখন আহাতগুৰি লক্ষ্মীনাথ বেজবৰুৱাৰ দলং, যিখন নেকি আমাৰ সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ দলং, আমি পাৰ হৈ গোপাল কৃষ্ণ চাহ বাগান পাইছোঁ। আমছৈত অৱস্থিত এইখন চাহ বাগান পাৰ হৈ আমি পাম আমি অহা ঠাইডোখৰ শিৱকুণ্ড। কিমান ডাঙৰ চাহপাত বাগান, ভালেই লাগে আহি, আপোনালোকো আহিব পাৰে। ৰাস্তা পদূলি এতিয়াতো বহুত ভাল। আমি পাই গ'লোঁ শিৱকুণ্ড। আমি পোনপ্ৰথমে লৈছোঁ ধূপ বন্তি। তো এয়া আমি ধূপ বন্তি লৈছোঁ আৰু আপোনালোকক দেখাইছোঁ শিৱকুণ্ডৰ চৌহদটো। চাওক, ইয়াত ওচৰ চুবুৰীয়া মানুহখিনিও এটা সংস্থাপন লাভ কৰিছে। এই মন্দিৰলৈ দেশী বিদেশী পৰ্যটকসকল আহে। শিৱ যি আমাৰ থান, শিৱকুণ্ডৰ থান, এই থানখনৰ দৰ্শন লোৱাৰ হেতুকে। চাওক, চাওক কি সুন্দৰ এটা দৃশ্য। তো আমি ধূপ আৰু বন্তি জ্বলাইছোঁ। ইয়াত ধূপ বন্তি আৰু ফুল বেলপত্ৰ অৰিহণাৰ সৈতে আগবঢ়াই আমি ভগৱান শিৱ বাবাৰ শৰণাপন্ন হ'ম। কি সুন্দৰভাৱে মূৰ্তিভাগ নিৰ্মিত কৰি ৰখা হৈছে শিৱকুণ্ডৰ থানত। हर भोले नमः शिवाय। চাওক কি সুন্দৰ এটা দৃশ্য। তো ইমানেই, আমি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।